নমস্কাৰ, এই মুহূৰ্তত দিবলৈ লৈছোঁ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ খবৰসমূহ নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। সন্ধিয়া প্ৰথমটো খবৰ হৈছে অতিকৈ জৰুৰী খবৰ। ২৬ ছেপ্টেম্বৰত আহ্বান জনোৱা অসম বন্ধ প্ৰত্যাহাৰ ৬ জনগোষ্ঠী ঐক্য মঞ্চৰ। মুখ্যমন্ত্ৰীৰ সৈতে হোৱা বৈঠকৰ পিছতে বন্ধ প্ৰত্যাহাৰৰ সিদ্ধান্ত ৬ জনগোষ্ঠী ঐক্য মঞ্চৰ। উল্লেখ্য যে অসমৰ ৬ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰাৰ লৈ ৰাজ্যজুৰি কুপিত হৈ পৰিছিল জনগোষ্ঠীয় সংগঠনসমূহ, যাৰ বাবে ২৬ ছেপ্টেম্বৰত অসম বন্ধৰ আহ্বান জনাই আন্দোলনৰ বাবে সাজু হৈছিল ৬ জনগোষ্ঠী ঐক্য মঞ্চ। কিন্তু শুকুৰবাৰে বিয়লিৰ ভাগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এক বৈঠকত মিলিত হয় সংগঠনৰ নেতৃত্ব। আলোচনাত মুখ্যমন্ত্ৰীৰ আশ্বাসৰ পিছতে অসম বন্ধ প্ৰত্যাহাৰৰ সিদ্ধান্ত লয় ৬ জনগোষ্ঠী ঐক্য মঞ্চই। এই বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰিকাও। সন্ধিয়াৰ দ্বিতীয়টো খবৰ হৈছে এটা ভাল খবৰ। মাইক্ৰ' ফাইনেন্সৰ ঋণ লোৱা মহিলাসকললৈ সকাহ। মাইক্ৰ' ফাইনেন্সৰ দ্বিতীয় কিস্তিৰ ধন মুকলি। ২০,০০০ টকালৈ দ্বিতীয় কিস্তিৰ ধন মুকলি। ইয়াৰ জৰিয়তে উপকৃত হ'ব ১ৰ পৰা ১.৫ লাখ মহিলা। সন্ধিয়া তৃতীয়টো খবৰ হৈছে এটা জৰুৰী খবৰ, এটা ভাল খবৰ। ৩০ ছেপ্টেম্বৰত লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন। ২,০০০কৈ টকা লাভ কৰিব দেশৰ লাখ লাখ কৃষকে। দেশৰ লাখ লাখ কৃষক লৈ ভাল খবৰ। ৩০ ছেপ্টেম্বৰত PM কিষাণৰ দ্বাদশ কিস্তি মুকলি কৰাৰ সম্ভাৱনা। হিতাধিকাৰীৰ তালিকাত আপোনাৰ নাম আছেনে নাই কেনেকৈ চাব? PM কিষাণ ৱেবছাইট pmkishan.gov.in ত ক্লিক কৰক। ৱেবছাইটৰ ফাৰ্মাৰ কৰ্ণাৰত ক্লিক কৰক। ইয়াৰ পাছতে আপুনি এটা নতুন পেজ লাভ কৰিব। পেজৰ বেনিফিচিয়াৰী লিষ্টত অপশ্যন চিলেক্ট কৰক। ইয়াৰ পাছত ৰাজ্য, জিলা, ব্লক, গাঁৱৰ নাম চিলেক্ট কৰক। সকলো তথ্য সন্নিৱিষ্ট কৰাৰ পাছত গেট ৰিপৰ্টত ক্লিক কৰক। ইয়াৰ পাছতে আপোনাৰ নাম আছেনে নাই জানিব পাৰিব।